চিৰাঙৰ চলন্ত ৰেলৰ পৰা তেল চুৰি চিৰাং জিলাৰ ঢালিগাঁও থানা অন্তৰ্গত বৰতালুৱা নীলিবাৰী আৰু ডাংতল অঞ্চলৰ চলন্ত ৰেলৰ পৰা তেল চুৰি কাণ্ড সংঘটিত হৈছে একেদৰে বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱতো সংঘটিত হৈছে চলন্ত ৰেলৰ পৰা তেল চুৰি ঘটনা বঙাইগাঁও সুধানগৰত উৎপাদিত পেট্ৰল ডিজেল বহিৰাজ্যলৈ প্ৰেৰণ কৰে ৰেলেৰে আৰু একাংশ দুষ্কৃতিকাৰীয়ে এইদৰে বিপদজনকভাৱে চলন্ত ৰেলৰ পৰা চুৰি কৰে তেল আৰু এই দৃশ্য আমি দেখুৱাইছো আপোনালোকক চিৰাঙত চলন্ত ৰেলৰ পৰা এইদৰে তেল চুৰি কৰা হৈছে এই দৃশ্য আমি দেখুৱাইছো আপোনালোকক চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা নীলিবাৰী আৰু ডাংতল অঞ্চলত এইদৰে চলন্ত ৰেলৰ পৰাই একাংশ দুষ্কৃতিকাৰীয়ে তেল চুৰি কৰা কাণ্ড বন্দী হৈছে কেমেৰাত আৰু একেদৰে বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱতো সংঘটিত হৈছে চলন্ত ৰেলৰ পৰা তেল চুৰি কৰা এই কাণ্ড বঙাইগাঁও সুধানগৰত উৎপাদিত পেট্ৰল ডিজেলৰ বহিৰাজ্যলৈ প্ৰেৰণ কৰে ৰেলেৰে আৰু একাংশ দুষ্কৃতিকাৰীয়ে আমি দৃশ্য দেখুৱাইছো আপোনালোকক পুনৰবাৰ এইদৰে বিপদজনকভাৱে চলন্ত ৰেলৰ পৰাই চুৰি কৰে তেল এই দৃশ্য আমি দেখুৱাইছো আপোনালোকক চিৰাঙৰ এই দৃশ্য ৰেলৰ পৰা এইদৰে তেল চুৰি কৰা কাণ্ড বন্দী হৈছে কেমেৰাত বিপদজনকভাৱে চলি আছে তেল চুৰি কাণ্ড